2022 खत्म মাজত কেইটামান দিনহে আছে খতম মানে টাটা বাই বাই गया পুৰণি বছৰক বিদায় দি মানে নতুন বছৰৰ আদৰণিৰ সময়ত মানে সুখত এটা কোৱাটাৰ বা হাপ নহ'লেও মানুহে এপেক খাবলৈ বিচাৰে মৰি যাম কেলা মই ৰাতিপুৱা বিছনাৰ পৰা উঠিব নোৱাৰো কেলা নাখালে বোলে মৰি যাব কেলা মামা আপুনি কিবা ক'বলৈ বিচাৰে নেকি মই পুলিচক স্পষ্ট কৈছো গাড়ীৰ আৰোহীয়ে যি অৱস্থাত বা যেনেকে থাকিব মোৰ কথা নাই কিন্তু ড্ৰাইভাৰজন মদ নোখোৱা হ'ব লাগিব শুনিলানে মামাই কি ক'লে এইবাৰ মদ খাই গাড়ী চলাব নোৱাৰিব মামাই কৈছে যেতিয়া ভাগিনতে নুশুনিলে ভৰিব লাগিব ফাইন 20 টকাই খালো মাত্ৰ 20 টকা 20 টকাৰ লগত মই 10,000 টকা ভৰিব নোৱাৰো ৰে দেখিলানে মামাই বনোৱা আইন 20 টকাৰ খাই 10,000 টকা দিব নোৱাৰে ফাইন ফাইন যদি ভৰিব নোৱাৰে খাইছে কি কৰিবলৈ বলে বডিয়াচোন যিমান কষ্ট হৈছে জানো কিন্তু মদ খালেহে আমি এখন ভালকে চলাব পাৰব শুনিলানে মদ খাই হেনো বোলে ভালকৈ আকৌ গাড়ী চলাব পাৰে ভালকে চলাব পাৰো নেখালে নহ'ব মই জেলে খাম আকৌ 10,000 টকা কিমান জেল খাবলৈ জেলে খাম 10,000ৰ কাৰণে লাগে জেলে খাব কথাটো ফাইন নেখায় নহয় মদ অকণ খাবই লাগিব আকৌ কেলেনো নেখাব মদো খাইছে গাড়ীও চলাইছে আপোনাৰ হেলমেট ক'ত হেলমেট পিন্ধি আছো দে কি যে হ'ব মানে দুপেক খাই আপোনাৰ কথা ঠিকেই নাই হেলমেট পিন্ধি আছো দে আপুনি পিন্ধি থকাটো হেলমেট নেকি হেট মানে দুপেক খাই একো ধৰিবই পৰা নাই এইবাৰ মামাই দিছে কঠোৰ আইন কৰিছে চেকিং আনি লৈছে মেচিং খাইছে মানে খাইছে মিটাৰ উঠি গৈছে কোনে কিমান খালে দাদা আপোনালোকে কিয় ইমান মদ খাইছে তাৰ টেনচন আছে ভাই কিছুমান ভাগিনে আকৌ মুখত মিচিং নলগায় আৰু ফিকে জ্বালা কালা কৰি খায় ভালকে ঘুমাই ল খাই আহিছে 500 টকাৰ মদ ধৰিব লাগিব 10,000 টকা জৰিমনা 1000 টকা গৈছে দাদা এইবাৰ মামাই পতা জালত যোনেই পৰিছে সেইজনেই পস্তাইছে এইকাৰো পাইছে ভাল শিকা পাইছে নেক্সট টাইম আৰু কেতিয়া ভাই নমস্কাৰ रुको जरा सबर करो মদ খাই 4 চকীয়াৰ ভিতৰত এইটো আৰু কোন আগলৈ যোৱা মই আকৌ ফুকিলো তাৰ পালি নি নাই পোৱা নহয় কিছুমানে মামাৰ কথা নুশুনে মদ হেনো বোলে খাবয়ে পইচা দি খাম মদ খামেই পইচা দি খাম এতিয়া মই এটা কথা কওঁ মদ এটা বহুত ভাল বস্তু ধুনীয়া বস্তু এইটোহে কথা তেওঁৰ মতে হেনো মদ হেনো ভাল বস্তু হয় ভাল বস্তু তেওঁৰ মতে তাৰমানে হৰলিক্স আৰু বনবিতাতে এলকহল থাকে কিছুমান সৰু সৰু ভাগিনহঁতেও খাই আহিছে মদ গুড এই ইয়ং বয় কিমান আছে চাই লৈছো লাইসেন্স নাই তোমাৰ আছে বাস ভেরি গুড বয় হেলমেট নাই তোমাৰ হেলমেট ঘৰত আছে আৰু তুমি মদ খাই আহিছা বয়স কিমান
19 বছৰত তুমি 180 তাৰমানে এটা হাফ খাই আহিছা। OMG 19 বছৰত খাই আহিছে এটা হাফ, ইয়াকতো কোনোবাই পুৰস্কাৰ এটা দি দিয়া। বন্ধুসকল, সদূৰ অসম মদাৰ সন্থাৰ কাৰণে এটা বেয়া খবৰ, 2023ত নোৱাৰিবা মদ খাই গাড়ী চলাবলে। বন্ধুসকল কেনাই পালে ভিডিঅ'টো চাই, কেনাই বন্ধুসকললৈ মোৰ ফালৰ পৰা হিয়া ভৰা নতুন বছৰৰ শুভেচ্ছা থাকিলে। হেপ্পী নিউ ইয়াৰ 2023। য়েছ 2023। বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো চাই যদি অকণমান হ'লেও ভাল পালে লাইক কৰা, কমেণ্ট কৰা আৰু বন্ধুসকলৰ মাজত অলপ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া। আৰু যিসকল মোৰ চেনেলত নতুনকৈ চাই আছা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। হেপ্পী নিউ ইয়াৰ 2023 আপোনালোকলৈ মোৰ ফালৰ পৰা নতুন বছৰৰ হিয়া ভৰা শুভেচ্ছা থাকিলে। আৰু আগন্তুক দিনলৈকে নতুন ভিডিঅ' চাই থাকিবৰ কাৰণে আপোনালোকে মোক অলপ ছাপোৰ্ট কৰি যাব। তো বন্ধুসকল নতুন এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। বাই বাই।